হাজোত যৌতুক বিচাৰি নিৰ্যাতন পত্নীক ঘৰৰ পৰা উলিয়াই দিলে স্বামীয়ে হাজোত পুনৰ সংঘটিত হৈছে এক পত্নী নিৰ্যাতনৰ ঘটনা পত্নীক যৌতুক বিচাৰি শাৰীৰিকভাৱে নিৰ্যাতন স্বামী জেছিম আহমেদৰ হাজোৰ ডামপুৰৰ ফকিৰ চুপাত সংঘটিত হৈছে এই ঘটনা 2022 বৰ্ষৰ 24 ফেব্ৰুৱাৰী তাৰিখে জেছিম আহমেদৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল যুৱতীগৰাকী কিন্তু বিবাহৰ এসপ্তাহৰ পিছৰে পৰা যৌতুক বিচাৰি নিজৰ পত্নীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে স্বামী জেছিম আহমেদৰ বিৰুদ্ধে কেৱল স্বামীয়ে নহয় জেছিম আহমেদৰ ভিনীহিয়েকৰ বিৰুদ্ধেও নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ মাতৃগৃহৰ লোকে নিৰ্যাতন সহিব নোৱাৰি এতিয়া নৱবিবাহিত মহিলাগৰাকীৰ লগতে মাতৃগৃহৰ পৰিয়ালৰ লোকে ন্যায় বিচাৰি কাষ চাপিছে হাজো আৰক্ষীৰ এই ঘটনাৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ সভ্য সমাজক লজ্জিত কৰা এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে কি হৈছে কথাটো মই 24 ফেব্ৰুৱাৰীৰ পৰা তাৰ লগত নিকা হৈছোঁ তেতিয়াৰ পৰা মোক বহুত অত্যাচাৰ কৰা হয় মানসিকভাৱে বহুত অত্যাচাৰ কৰে ভাইটি আৰু ভণ্টি আহিলে সিহঁতৰো বহুত অত্যাচাৰ কৰে ভণ্টিটো মানে দাঁতত হাত লাগিলেও মানে মোৰ শাহু মায়ে তাতে কৈ দিয়ে ভাইটি এটা আহিলে আৰু মোক বহুত অত্যাচাৰ কৰে ভণ্টিটো বহুত আছিল লৈছিল ভাগা কয় কিহৰ বাবে এনেকুৱা কৰে কিহৰ বাবে কৰে যৌতুকৰ কাৰণে কৰে যৌতুক আকৌ আনিব নোৱাৰিলি মোৰ মাথাত অকণি আছিল তো অকণিকেইটা লৈ কেনে আহিছোঁ আৰু তাতে যাব নেদে আৰু ক'তো যাব নেদে কাৰো লগত কথা পাতিব নেদে তাৰে ওচৰৰে যে কাইম বুলি কয় সিহঁতৰ মোক মাইকীকেইটাই মাতে কাৰণে বহুত ডাঙৰ ডাঙৰ বেৰা দি লৈছে সেইদিনা বাথৰুমত কাপোৰ ধুব গ'লে মাতে কাৰণে কাকো মাতিব নেদে একো কৰিব নেদে ঘৰৰ মানুহ গ'লে আৰু কোনোবা ওচৰ চুবুৰীয়া যদি মোক মাতে তেতিয়া কয় আৰু নামাতিবা আকৌ অত্যাচাৰ কৰে মানুহ মাতিলে আৰু মোৰ ঘৰখনৰ ওপৰত আৰু মোৰ ওপৰত বহুত ভাষা দি বেয়া ব্যৱহাৰ কৰে মোক মাৰে আৰু ভণ্টিটো সেইদিনা ৰাতিটো গালি পাইছে তো ৰান্ধি ক'ব আহিছে নেকি ইয়াত এই বহুত বেয়া ভাষা দি কৈছে আৰু মোক বহুত কথা কৈছে মাৰধৰ কিহেৰে কৰে মাৰধৰ কৰে পিৰাদি কোবাইছে আজি এইবিলাক হাততো কোবাইছে পিৰাদি কোবাইছে মাথাত কোবাইছে আৰু এতে গলত এনেকৈ হোকা দিছে তাৰপিছত তাৰ হাতত মই কামুৰি কাৰণে মোৰ নিজৰ জীৱনটো বচাই লৈ আহিছোঁ তাৰ পৰা তাৰপিছত ওচৰৰ মানুহে ঘৰত তাতে সোমাইছোঁ মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত তোমাৰ স্বামীৰ নাম কি জেছিম আহতাৰ আৰু ভিনীয়েকৰ নাম তাৰ আইনুল হক সি মেইন মোৰ মানে এতিয়া শাহু মানে আইনুল হকে মোৰ শাহু আৰু জেছমিনে মোৰ শাহু মা শাহু শহুৰ সেইজনে আৰু মোৰ এতিয়া আৰু মাকজনীও মোক বহুত দিনটো ফচি থাকে তাৰ ঘৰ ডামপুৰ ফকিৰ চুপা কি কৰে ফিনাক আইনুল সেই কামাণ্ড মানে যেতিয়া আৰু কেতিয়াবা কাম মানে ফটকে আৰু কিবা কাম চামত ভুল হ'লেও মানে কৈ দিলে আৰু মানে কামত যে এদিন চোতালখন সাৰা নাছিলোঁ চোতালখন নাহাৰতে ভিনাকে ফোন মাৰি মোক ক'লে বোলে চোতাল নাহৰা অমুক নাহৰা এইগিলা কৈ আছে তই কি এই কৰি কাৰণে ভাত খুৱাম বুলি কৈছে তই কি মই তাতে যাৱা 24 ফেব্ৰুৱাৰীৰ পৰা আছোঁ 24 ফেব্ৰুৱাৰীৰ পৰা এটা দিন নাই যিটো দিনত ভিনাকৰ পৰা মই মানে শুনা নাই ভিনাক আৰু বায়েকৰ পৰা শুনা নাই আৰু যাবাৰ দিনাৰ পৰা কৈ আছে তোক আনিছোঁ তোক নিকা কৰি দিছোঁ আৰু এটা আনিম তই কিডাল কৰিব পাৰিবি আৰু এটা নিকা কৰি দিম তই কিডাল কৰিবি তই কিবা কেছ কৰিবি তই কি কৰিবি ভিনাকৰ মানে কি ডাঙৰ আব্বাৰ নামটো কৰি কেনে ডাঙৰ আব্বাৰ কথা কৈ কেনে ক'ব কি ডাঙৰ বাপেৰে কেছ খেলিব হা কেছ খেলবা দি মই যদি 2 বছৰ লাপাত্তা কৰি দিওঁ তই কিবা কৰিবি তোৰ ঘেণ্টা কিবা কৰিবা নোৱাৰি ঘেণ্টাও মিলবা নোৱাৰি এইগিলা মাৰধৰ কৰে যোৱা ৰাতি কৈছে যোৱা ৰাতিও বহুত কিবা কৈছে মোক যোৱা ৰাতি কৈছে ওচৰ চুবুৰীয়া সুধিব পৰা যোৱা ৰাতি ভিনাক আৰু ভাইটি গৈছে নে নাই